My dear students, today we will discuss something about report writing, and a report will also be prepared later on. But before preparing the report, we have some important points to be dealt with. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ৰিপৰ্ট ৰাইটিং কেনেকৈ কৰা হয় সেই বিষয়ে আলোচনা কৰিম আৰু লগতে এটা ৰিপৰ্ট তৈয়াৰ কৰিম। কিন্তু তাৰ আগতে আমি কেইটামান আৱশ্যকীয় কথা আলোচনা কৰি ল'ব লাগিব। ৰিপৰ্ট ৰাইটিং কৰিবৰ কাৰণে তোমালোকে প্ৰশ্ন কাকতত কেইটামান ইনফৰমেশ্যন পাবা, তথ্য পাবা। এই তথ্যকেইটা পঢ়ি গল্পৰ নিচিনাকৈ এটা টাইটেল শিৰোনাম ঠিক কৰি ল'বা। তাৰপিছত এই তথ্যসমূহ পঢ়ি তথ্যৰ যিটো যোগসূত্ৰ সেইমতেই আমি ৰিপৰ্টটো কৰি যাব লাগিব। গল্পত যেনেদৰে ক্ৰিয়েটিভিটি সৃষ্টিশীলতাৰ দৰকাৰ, ৰিপৰ্ট ৰাইটিঙত তেনেদৰে সৃষ্টিশীলতাৰ প্ৰয়োজন নাই। কিন্তু বাক্যৰ ষ্ট্ৰাকচাৰবিলাকৰ প্ৰতি তোমালোকে মনোযোগ দিব লাগিব। তোমালোকৰ শব্দৰ ভাণ্ডাৰ থাকিব লাগিব। আৰু এটা কথা মন কৰিবা যে ৰিপৰ্ট ৰাইটিঙত সাধাৰণতে পেছিভ ভইচ ব্যৱহাৰ কৰা হয়। গতিকে পৰাপক্ষত আমি পেছিভ ভইচত ৰিপৰ্ট ৰাইটিং কৰিব লাগিব। আৰু এটা বিশেষ কথা হৈছে, কুৱেশ্যন পেপাৰত যিকেইটা তথ্য দিয়া যায়, যিকেইটা ইনফৰমেশ্যন তোমালোকে পাবা, তাৰ লগত তোমালোকৰ নিজাকৈ কোনো তথ্য বা ইনফৰমেশ্যন সংযোগ কৰিব নোৱাৰিবা। তাৰোপৰি ৰিপৰ্ট কোনে প্ৰস্তুত কৰিছে, ক'ত প্ৰস্তুত কৰা হৈছে আৰু তাৰ তাৰিখ, এইকেইটা ৰিপৰ্টত আমি সন্নিৱিষ্ট কৰিব লাগিব। এইকেইটাই হৈছে ৰিপৰ্ট ৰাইটিং সম্পৰ্কে জানিবলগীয়া মূল কথা। এতিয়া আমি 2018 চনত মেট্ৰিক পৰীক্ষাত অহা এটা ৰিপৰ্ট ৰাইটিং প্ৰস্তুত কৰোঁ হওক। এতিয়া তোমালোকে 2018 চনৰ মেট্ৰিক পৰীক্ষাত অহা ৰিপৰ্ট ৰাইটিং এই কুৱেশ্যনটোৰ ইনফৰমেশ্যনবোৰ মন কৰি যোৱা। প্ৰথম ইনফৰমেশ্যন, ডেট 12/8/2017. Second information, place, Majuli. Third information, embankment of Brahmaputra breached. Fourth one, flood waters from Arunachal hills added to the fury of the flood caused by the breach. Number 5, large areas inundated by the flood waters and several villages and paddy fields severely affected. Number 6, government relief not enough for the flood affected people. Last information, many organizations came forward to help the affected people with relief materials. এতিয়া আমি এই ইনফৰমেশ্যনবোৰ পঢ়ি ৰিপৰ্টৰ এটা কেপশ্যন বা টাইটেল ঠিক কৰি লওঁ। কেপশ্যনটো ধৰা হওক ডিভাষ্টেটিং ফ্লাড ইন মাজুলী। এই ৰিপৰ্টটো প্ৰস্তুত কৰোঁতা হ'ল স্থানীয় সংবাদদাতা মাজুলী আৰু তাৰিখ হ'ব 12 আগষ্ট। Now we start the first paragraph. On the night of 12 August 2017, Majuli got inundated, causing heavy loss to it. Inundated মানে হৈছে প্লাবিত হোৱা।
failing to withstand the hardest hits of the overflowed water in the mighty river Brahmaputra, the embankment in Majuli breached. Failing to withstand মানে হৈছে সহিব নোৱাৰি বা টিকি থাকিব নোৱাৰি. Flood waters poured into large areas of it. Poured into মানে হ'ল হুৰকৈ সোমাই অহা. Next paragraph. Sources released that the situation turned graver when the flood waters from Arunachal Hills were added to it. Sources released মানে হ'ল বিভিন্ন সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি. Several villages were submerged in the flood waters. Submerged ইয়াৰ অৰ্থ হ'ল ডুব যোৱা. Houses and animals were swept away. Swept away ইয়াৰ অৰ্থ হ'ল উটুৱাই নিয়া. Large paddy fields were severely affected. Last paragraph. Homeless people were shifted to the relief camps. Shifted মানে হ'ল স্থানান্তৰ কৰা. The government extended relief to the flood-affected people. But it was not enough, as the affected people complained. Many organizations and individuals came forward with their relief materials to help the wretched ones. Wretched ones মানে হ'ল দুৰ্ভগীয়া মানুহবিলাক. এইটো হ'ল ইনফৰ্মেশ্যনবোৰৰ যোগসূত্ৰ ৰক্ষা কৰি প্ৰস্তুত কৰা এটা ৰিপৰ্ট. ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে দেখিলা প্ৰশ্ন কাকতত থকা ইনফৰ্মেশ্যনবোৰ ব্যৱহাৰ কৰি আমি কেনেদৰে এটা ৰিপৰ্ট প্ৰস্তুত কৰিলোঁ. ৰিপৰ্ট ৰাইটিং যিহেতু মেট্ৰিক পৰীক্ষাৰ এটা কমন কুৱেশ্যন আৰু ইয়াত 5 মাৰ্কছ থাকে, গতিকে তোমালোকে এই মাৰ্ককেইটা পাবলৈ যথেষ্ট প্ৰেক্টিছ বা অভ্যাস কৰিব লাগিব. তোমালোকে যিমানেই অভ্যাস কৰিবা সিমানেই তোমালোকৰ ৰাইটিং স্কিল উন্নত হ'ব আৰু পৰীক্ষাত নম্বৰ পাবলৈ সক্ষম হ'বা. So, my dear students, let us stop here today. আজি আমাৰ পাঠ ইমানতে সামৰণি মাৰিলোঁ. ধন্যবাদ.